ফ্ৰেণ্ড, ৱেলকাম টু মাই মিনি এডুকেশ্যনেল চেনেল। আজিৰ ভিডিঅ'ত তোমালোকক আমি ক্লাছ 7ত থকা যিখন 5.1 অনুশীলনীৰ গণিত আছে সেইবোৰ গণিত আমি আলোচনা কৰিম। তেনেহ'লে আহা আমি ভিডিঅ'খন আৰম্ভ কৰোঁ। অনুশীলনী 5.1 ইয়াত কোৱেশ্চন হৈছে তলত দিয়া কোণবোৰৰ পূৰক কোণ মান কিমান। ইয়াত আমি 45 ডিগ্ৰী আছে কোৱেশ্চন আৰু ইয়াত আমি এনসাৰ উলিয়াব লাগে। গতিকে 45 ডিগ্ৰী পূৰক কোণৰ মান হ'ব 90 ডিগ্ৰী। 90 ডিগ্ৰীৰ পৰা বিয়োগ কৰিব লাগিব 45 ডিগ্ৰী। বিয়োগ কৰিলে আমি এনসাৰ পাম 45 ডিগ্ৰী। এনেকুৱা ধৰণৰ হ'ব 90 ডিগ্ৰী আৰু 45 ডিগ্ৰী বিয়োগ কৰিলে আমি পাম 45 ডিগ্ৰী। ইয়াৰ পিছত আমি সেকেন্ড কোৱেশ্চনখন এতিয়া দাঙি ধৰিম। এতিয়া ইয়াত 2 নম্বৰ কোৱেশ্চন দিয়া আছে 65 ডিগ্ৰী। ইয়াত 65 ডিগ্ৰীৰ যদি আমি 65 ডিগ্ৰী অৰ্থাৎ 65 ডিগ্ৰীৰ যদি পূৰক কোণৰ মান উলিয়াব লাগে তেনেহ'লে আমি লিখিব লাগিব 90 ডিগ্ৰী 90 ডিগ্ৰী বিয়োগ 65 ডিগ্ৰী। এতিয়া যদি আমি ইয়াক বিয়োগ কৰি উলিয়াব লাগে 90 ডিগ্ৰী আৰু 65 ডিগ্ৰী যদি বিয়োগ কৰি আমি উলিয়াব লাগে তেনেহ'লে আমি ইয়াৰ এনসাৰ লিখিব লাগিব 25 ডিগ্ৰী। ইয়াৰ আমি পিছত নেক্সট 3 নম্বৰ কোৱেশ্চনত এতিয়া আমি যাম। এতিয়া 3 নম্বৰ কোৱেশ্চন হৈছে 41 ডিগ্ৰী। 41 ডিগ্ৰীৰ পূৰক কোণৰ মান আমি উলিয়াব লাগে। গতিকে 90 ডিগ্ৰী 90 ডিগ্ৰী বিয়োগ 41 ডিগ্ৰী যদি আমি কৰোঁ তেনেহ'লে ইয়াৰ এনসাৰ আমি উলিয়াব লাগিব, কাৰণ 90 ডিগ্ৰী 41 ডিগ্ৰী বিয়োগ কৰিলে আমি ইয়াৰ এনসাৰ পাম 49 ডিগ্ৰী। ইয়াত এনসাৰ হ'ব। এতিয়া আমি 4 নম্বৰ কোৱেশ্চনত যাম। এতিয়া 4 নম্বৰ কোৱেশ্চন 54 ডিগ্ৰী পূৰক কোণৰ মান যদি উলিয়াব লাগে 54 ডিগ্ৰী পূৰক কোণৰ মান উলিয়াব লাগিলে 90 ডিগ্ৰী 90 ডিগ্ৰীৰ পৰা বিয়োগ কৰিব লাগিব 54 কৰিলে আমি ইয়াৰ এনসাৰ পাম 36 ডিগ্ৰী। ইয়াত প্ৰচেছ হৈছে বিয়োগ কৰি আমি যিবোৰ এনসাৰ পাওঁ তাক আমি ইয়াত এনসাৰ বুলি লিখিব লাগে, কাৰণ আৰু ইয়াৰ পিছত আমি নেক্সট কোৱেশ্চনবোৰত আগবাঢ়িম। তেনেহ'লে ভিডিঅ'খন আৰম্ভৰ পৰা শেষলৈকে চাই থাকিব আৰু লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি থাকিব। ক্লাছ 7ত থকা যিখন পাৰ্ট 5 আছে ৰেখা আৰু কোণ। ৰেখা আৰু কোণ। ৰেখা আৰু কোণ এই পাৰ্টৰ হিচাপত যদি আমি যাওঁ তেনেহ'লে ইয়াত দিয়া আছে পূৰক কোণৰ ক্ষেত্ৰত ইয়াত কিছুমান নিয়ম আছে, কিছুমান প্ৰচেছ আছে। পূৰক কোণৰ ক্ষেত্ৰত যদি আমি যাওঁ তেনেহ'লে 90 ডিগ্ৰী দি বিয়োগ কৰিব লাগিব, আৰু যদি সম্পূৰক কোণৰ ক্ষেত্ৰত যাওঁ তেনেহ'লে 180 লৈ বিয়োগ কৰিব লাগিব। এইখনে হৈছে ৰেখা আৰু কোণৰ ক্ষেত্ৰত কিছুমান প্ৰচেছ আছে, এইখনে প্ৰচেছ।